हेलो गाइस आज ब्लॉग आरम्भ करिছো गाड़ीर পৰা আৰু কালি আমি আহি পালো দিল্লী 4টা বজাত আৰু আজি ভাবিছো দিল্লীখন ফুৰো আমি ওল্ড দিল্লী আছো বৰ্তমান আৰু ইয়াতে কি আছে চাই লওঁ আৰু যিমান পাৰো আপোনালোকক দেখাব চেষ্টা কৰিম কি দেখো কি নেদেখো আৰু চাই লওঁ ভিডিঅটো শেষ কৰলৈ তেতিয়াহে আপোনালোকে গম পাব যে আমি ক'ত আছো কি কৰিছো আৰু ইয়াত দেখিছে দিল্লী বাছ গ্ৰীণ অৰেঞ্জ এইবোৰ দেখা পায় কিন্তু আমাৰ অসমত সব বগা আৰু অটোবিলাক দেখিছে হালধীয়া আৰু গ্ৰীণ থাকা এতিয়া আমি ক'ত গৈ আছো अभी किधर जा रहे हैं भाई हैं कुतुब मीनार আমি এতিয়া গৈ আছো কুতুব মিনাৰ আমি এতিয়া ফাইনালি কুতুব মিনাৰৰ জায়গাটো আহি পালো আৰু এনেকৈ আমি পনীৰ পেটিছ আৰু চাহ ল'লোঁ ইয়াতে এটা কাপ এনে নিদিয়ে বে কি জেগা হে কাৰণ ইফালে আমি এতিয়া টিকেট কৰিব লাগিব তাৰ পৰা ইফালে ওলাই যাম এতিয়া টিকেট কাউণ্টাৰত যাম আমি অকণমান দেৰিকৈ এইটো টিকেট কাউণ্টাৰ কুতুব মিনাৰ চাবলৈ ফাইনেলি টোকন দুটা পাই গ'লোঁ আৰু আমাৰ ইণ্ডিয়ানৰ কাৰণে 40 rupees পাৰ পাৰ্চন আৰু ফৰেনৰ কাৰণে 600 টকা ৰাম ৰাম মানুহ মৰি যাবহে এতিয়া আমি গৈ আছোঁ এই টিকেট দুটা লৈ কেনে ফাইনেলি আমি কুতুব মিনাৰৰ ভিতৰত আহি গ'লোঁ সোমাই গ'লোঁ মানে কুতুব মিনাৰটো আপোনালোকক দেখুৱাইছোঁ কুতুব মিনাৰ আৰু এয়া দেখিছে কুতুব মিনাৰ কিমান ইয়াৰ পৰা ইয়ালৈকে অকণমান জুম কৰি দেখাইছোঁ ওপৰৰ পৰা আৰু ইয়াৰ চাৰিওফালে আৰু পৰিৱেশটো চাওক আপোনালোকে যিফালে যায় সিফালে চববোৰ ৰজাৰ দিনত বনোৱা আৰু শিলৰ যেনেকৈ আমাৰ শিৱসাগৰখন দেখিছে আহোম ৰজাই যেনেকৈ বনাইছিলে ইয়াতে কুতুব মিনাৰো তেনেকুৱা কুতুবুদ্দিনে বনাইছিল আৰু এইবোৰ ষ্টৰিবোৰ ইয়াতে দেখাই আছে আপোনালোকে যিটো ষ্টৰিত মানে বুজিব কিছুমানে ইংলিছত বুজি পালে ইংলিছত চাব পাৰে হিন্দীত চাব পাৰে আৰু ইফালে লিখাই আছে আপোনালোকৰ আৰবী আৰু ইয়াত দেখিছে ইমান ধুনীয়া ফুলৰ গছবোৰ ৰুই থৈছে আৰু বহুত মনোমোহা দৃশ্য আহিব পাৰে আৰু চাওক বহুত ধুনীয়া হয় ঘূৰি এনেকৈ ওলাই যাব লাগিব ডাবৰ পানীকে খাব লৈছোঁ আৰু খাই লওঁ পানী ঠাণ্ডা আমি এতিয়া গাড়ীতে আছোঁ উপায় নাই তামাম যাম আমাৰ যেনেকৈ গুৱাহাটীত বহুত যাম ইয়াতেও গুৱাহাটীতকৈ কম বেছি যাম পিছফালে পূৰা গাড়ী লাইন হৈ গৈছে আৰু লোটাছ টেম্পল গ'লোঁ লোটাছ টেম্পল আজি বন্ধই চাব নাপালোঁ এতিয়া আমি খাব যাওঁ ইণ্ডিয়া গেট যাওঁ লালকিল্লা চাই থাকোঁ যাম 1
ঘণ্টা হৈ গ'ল। এইটো হৈছে ইণ্ডিয়া গেট। खाने के लिए वेट कर रही है ये बेटा। আমাৰ আহি গ'ল খানা আৰু কিবা দেখিছে তন্দুৰী খাবলৈ ৰেডি হৈ আছে। তন্দুৰী ম'ম' খাম এতিয়া আমি দেলহিত আহি অৱস্থা বেয়া আমাৰ। আৰু আমি আনিলোঁ দেলহিৰ মিঠা পান। খাই চাওঁ কেনেকুৱা দেলহিৰ মিঠা পানটো টেষ্ট লৈ লওঁ। হেল্ল' বন্ধুসকল, আমি এতিয়া আছোঁ হোটেল দৰবাৰ আৰু আমি ইয়াতে খাব আহিছোঁ। ভাত চাত দেখাই নাই বহুত দিন হ'ল, 4 তাৰিখমানৰ পৰা। আমি এতিয়া মিনি থালি খাম। কি দিয়ে চাম দেখুৱাব বাৰু আপোনালোকক। দেখুৱাইছোঁ কি দিয়ে মিনি থালি। এটা আহি লওক, দেখুৱাইছোঁ একদম। এয়া আহি গ'ল আমাৰ মিনি থালি। ইয়াতে দি আছে ৰুটি, চালাড, চাহীৰ পনীৰ, পোলাৰ আৰু এইটো ডাল মাখি। ইফালে আছে দহি। ৰেডি হৈ গৈছে আৰু ইফালে ৰসগোল্লা। এতিয়া আমি খাই লওঁ। ছেকেণ্ড ডে দেলহি আৰু এতিয়া আমি খাব ৰেডি হৈ আছোঁ। ইফালে আংকল আণ্টিহঁতেও খাই আছে, আমিও খাই লওঁ আৰু চাই থাকক ভিডিঅ'টো সকলোৱে। আৰু আপোনালোকক মই দেখুৱাম ইয়াৰে লোকেল কাপোৰৰ মাৰ্কেট। চাই থাকিব ভিডিঅ'টো সকলোৱে। আৰু তুমি মোক ঘূৰি ফুৰিছে কাপোৰৰ মাৰ্কেটত আহিছোঁ। ইয়াৰ পৰা ইয়ালৈকে বিভিন্ন ধৰণৰ ড্ৰেছ আছে, আপোনালোকে ল'ব পাৰে। আৰু ইয়াত দেখিছে বেডশ্বীট কিনি আছে আমাৰ। মজা মজা কাপোৰৰ কালেকশ্যন আছে। বেডশ্বীট, পিলো কভাৰ। নিয়াবিলাক চাহ খাবৰ কাৰণে বহি আছে। খাই কেনেকুৱা লাগিছে কোৱা? মজা বনাইছে এইটো। আৰু আমাৰ লাষ্ট চাহ হ'ব আমাৰ। আমি ইয়াৰ পৰা বাই বাই, ৰিটাৰ্ণ হ'বলৈ। 8টামান বজাত ওলাই যাম। আকৌ নেক্সট আহিম, মাৰ্কেটটো ভালকৈ ফুৰিম আৰু আপোনালোকক দেখুৱাম। কিন্তু যিখিনি কৰিছোঁ সেইখিনি দেখাবলৈ চেষ্টা কৰিম। বাই বাই।